নমস্কাৰ, মই জোন। আপোনালোক সকলোকে ৰুফটেজ কিচেনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ভাপত দিয়া চুজি কঁঠাল কেক। এতিয়া মই এটা পেন লৈছোঁ গেছৰ ফ্লেমত। ইয়াতে দিম 1 টেবুল স্পুন ঘি। ঘিখিনি গলি গ'লে মই ইয়াত দিম 1 কাপ চুজি। চুজিখিনি মই মিডিয়াম ফ্লেমত ভাজি ল'ম। আৰু এইখিনি ভালদৰে বেছি ভাজিব নালাগে, বেছি ৰংচোৱা হ'লে ভাল হ'ব। এইখিনি অকণমানহে ভাজিব লাগে। মই এইখিনি মিডিয়াম ফ্লেমত 2-3 মিনিটমান ভাজি ল'ম। এইখিনি ভাজি লোৱাৰ পিছত অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক আৰু কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোক ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ আমাৰ ভিডিঅ' ন'টিফিকেশ্যন পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। মোৰ চুজিখিনি ভাজি লোৱা হ'ল। এতিয়া মই দিম ইয়াত 1 টেবুল স্পুন ঘি। 1 টেবুল স্পুনৰ অলপ কম দিম ঘি ইয়াতে ঘিখিনি গৰম হ'লে মই ইয়াতে কেইটামান কাজু আৰু কেইটামান বাদাম দি এইখিনি ভালদৰে ভাজি ল'ম। আৰু অকণমান ৰংচোৱা হৈ ভাজি ল'ম। অকণমান ৰংচোৱা হ'লে এইখিনি নমাই ল'ম মই। এইখিনি বেছি হাই ফ্লেমত ভাজিব নালাগে, মিডিয়াম ফ্লেমত ভাজিলে হ'ল। আৰু এতিয়া এইখিনি হ'ল মই ভাজি লোৱা। মই এইখিনি ল'ম নমাই। এতিয়া মই এইখিনি এটা বাতিত নমাই ল'ম। মই লৈছোঁ চাহ খোৱা কাপেৰে 1 কাপ কঁঠালৰ ৰস। আৰু ইয়াতে দিম মই গুড়, ইয়াতে দিম জাগেৰি যিটো কয়, গুড় দিম ইয়াতে। গুড় দিম ইয়াতে আধা কাপ। আৰু আধা কাপ দিম ইয়াতে নাৰিকলৰ গুড়ি দিম ইয়াতে। এইখিনি মই কৰি থোৱা আছিল বাৰু, সেইখিনি দিম, শুকান আছে সেইখিনি। আৰু ইয়াতে মই এইখিনি এতিয়া গ্ৰাইণ্ড কৰি ল'ম। এবাৰমান গ্ৰাইণ্ড কৰি লোৱাৰ পিছত এইখিনি গ্ৰাইণ্ড কৰি পেষ্ট বনাই ল'ম। এতিয়া বাৰু মই ইয়াত চুজিখিনি এটা বাতিত ঢালি ল'ম। ইয়াতে দিম এই মিশ্ৰণখিনি, যিখিনি মই গ্ৰাইণ্ড কৰি লৈছোঁ সেই মিশ্ৰণখিনি ইয়াতে ঢালি দিম। স্পেচুলাৰে মই এইখিনি মিক্স কৰি ল'ম। আৰু ইয়াতে যদি আৰু গাখীৰ বা পানীৰ প্ৰয়োজন হ'ব পাৰে। যদি এইটো মিশ্ৰণটো যদি টান হয় তেতিয়া ইয়াতে গাখীৰ দিব লাগিব, নাইবা পানী দিলেও হ'ব। মই ইয়াতে গাখীৰ ব্যৱহাৰ কৰিছোঁ। ইয়াতে দিছোঁ 1 টেবুল স্পুন বেকিং পাউডাৰ। আৰু ইয়াতে দিছোঁ মই 1 টেবুল স্পুন বেকিং পাউডাৰ। আৰু বেকিং পাউডাৰখিনি চালি লোৱা আছিল, আপুনি বাৰু চালি ল'ব, নহ'লে সেই গুটিবোৰ থাকিলে ভাল নহ'ব। আৰু ইয়াতে দিম মই 1/4 কাপ, আধা কাপ। আৰু ইয়াতে দিম মই আধা কাপ ৰিফাইন তেল। আৰু এইখিনি মই মিক্স কৰি ল'ম বাৰু। সেইখিনি মিক্স কৰি ল'ম। মিক্স কৰি লোৱাৰ পিছত মই এতিয়া কম হয় আৰু মই ইয়াতে দিম। মই এতিয়া পানী ব্যৱহাৰ নকৰোঁ। আপুনি যদি গাখীৰ নাথাকে পানী ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। মই ইয়াতে গাখীৰ ব্যৱহাৰ কৰিম, সেইবাবে মই এতিয়া অলপ গাখীৰ দিছোঁ। গাখীৰ দি এইখিনি মই মিক্স কৰি ল'ম। আৰু লাহে লাহে অলপ অলপকৈ গাখীৰ দি মই এইখিনি মিক্স কৰি ল'ম। যিমানখিনি গাখীৰৰ প্ৰয়োজন হয় মই সিমানখিনি গাখীৰ ব্যৱহাৰ কৰিম। আৰু মিশ্ৰণখিনি বেছি টান হ'ব নালাগে আৰু বেছি পনীয়া হ'বও নালাগে। থিকনেছটো মিডিয়াম থাকিলে ভাল হয়। আৰু বেছি পনীয়া হ'লে কেকটো ভাল নহ'ব, আৰু টান হ'লেও কেকটো ভাল নহ'ব। সেইবাবে আৰু চুজিখিনিতো এনেও এইখিনি ফুলি উঠিব। সেইবাবে এনেকৈ বনাই খাইছেনে কঁঠাল কেক, কঁঠালৰ ষ্টিম কেক? যদি বনাই খোৱা নাই, আৰু কঁঠালৰ যিটো গোন্ধ আছে, যিটো গোন্ধ কঁঠালৰ ওলায়, সেইটো গোন্ধ ইয়াতে যেতিয়া গুড় আৰু নাৰিকল দিয়া হয় আৰু সেইখিনি নাইকিয়া হৈ যায়। চুজিখিনিৰ কাৰণে কঁঠালৰ গোন্ধটো নাথাকে, খাবলৈ আৰু ভাল লাগে। যিবোৰ কঁঠালৰ গোন্ধটো ভাল নাপায় তেওঁলোকে এনেকৈ বনাই খালে ভাল হ'ব বাৰু। আৰু মই ইয়াতে এইটো কেক বনাইছিলোঁ মোৰ পেহীৰ কাৰণে। মোৰ পেহী চেনি নাখায় বাৰু, পেহীৰ চুগাৰ আছে, সেইবাবে মই এইটো এনেকৈ বনাইছোঁ। আৰু এতিয়া দিম মই ইয়াতে কাজু দি এইখিনি আৰু মিক্স কৰি ল'ম। এইখিনি বাৰু ভালদৰে মিক্স কৰিব লাগিব মিশ্ৰণখিনি মিক্স কৰি নল'লে এইখিনি যদি কিবা গুটি ৰৈ যায় তেতিয়া ভাল নহ'ব, মাজত খালী হৈ থাকিব। আৰু মই ল'ম ইয়াতে এটা কেৰাহীত দিম ইয়াতে পানী। ইয়াতে মই দিছোঁ পানী। মোৰ কেৰাহীটো গৰম আছে, সেইবাবে মই ইয়াতে পানী দিছোঁ। বেছি পানী দিয়া নাই। আৰু মই সেই পানীখিনি উতলিব দিছোঁ। পানীখিনি অকণমান গৰম হ'ব। আৰু মই ইয়াতে এটা বাতি লৈছোঁ, টিফিন বাতি। মই ইয়াতে মোৰ কেক টিন লোৱা নাই, কাৰণ মোৰ লগত কেক টিন নাই, এতিয়া আনিব লাগিব। সেইবাবে মই এটা টিফিন বাতি ব্যৱহাৰ কৰিছোঁ। আৰু আপোনালোকৰ লগত যদি কেক টিন থাকে কেক টিন ব্যৱহাৰ কৰিব পাৰে।
আৰু মই ইয়াতে মানে পেপাৰ দিয়া নাই আৰু মই ইয়াতে দিছোঁ অকণমান তেলখিনি সানি লৈছোঁ, সানি লৈ গোটেই বাতিটোত আৰু ইয়াতে চাউলৰ গুড়ি এইখিনি হয়, মই চাউলৰ গুড়ি লগাই লৈছোঁ আৰু ইয়াতে দিম মই এই সুজি আৰু কঁঠালৰ মিশ্ৰণখিনি, মানে সুজি কঁঠালৰ কেকৰ মিশ্ৰণখিনি ইয়াতে ঢালি দিম। সেইখিনি ঢালি দিয়াৰ পিছত অকণমান থপথপিয়াব লাগিব, কাৰণ যদি কিবা ৰৈ যায় বাবলছ তেতিয়া সেইখিনি নাইকিয়া হ'ব বাৰু। আৰু মই ইয়াতে মোৰ পানীখিনি গৰম কৰিছোঁ, ইয়াতে বহুৱাই দিম এটা ষ্টেণ্ড আৰু ইয়াৰ ওপৰত দিম মই কেক টিন মানে মোৰ টিফিন বাতিটো আৰু ইয়াতে এতিয়া মই এটা ঢাকন মাৰি দিম বাৰু। মই ইয়াতে আছে ডাবৰ এটা, সেই ডাবৰটো দিছোঁ ইয়াতে আৰু ইয়াতে দি মই 20 মিনিটমানলৈকে চাম। 20 মিনিটমান চাই ইয়াতে মই চেক কৰিম, এইটো মোৰ বাঁহৰ কাঠি আছে সেইটোৱে চেক কৰিম, চাওক মোৰ লাগি ধৰা নাই, অকণমান লাগিছে বাৰু কিন্তু সেই চাইডটো হোৱা নাই আৰু সিজিব দিব লাগিব। মই বাৰু আৰু সিজিব দিম আৰু 10 মিনিটমান সিজিব দিম। মই 10 মিনিটমান সিজাই লোৱা হ'ল বাৰু। এতিয়া কেকটো মোৰ হৈ গৈছে আৰু মই এতিয়া নমাই লওঁ কেকটো। চাওক এনেকুৱা হৈছে। মই এতিয়া চাৰিওপিনে কেকটো ওলাবৰ কাৰণে মই চাকুৰ সহায়েৰে চাৰিওপিনে এনেকৈ ঘূৰাই কাটি ল'ম আৰু এনেকৈ লতাই পিছপিনে মাৰি দিলে ওলাই যাব, সহজতে ওলাব। আৰু চাওক এয়া হৈ গ'ল আমাৰ চুজি কেক, এইটো এনেকৈ। আপোনালোকে কেনে পাইছে বাৰু? আপোনালোকে এনেদৰে বনাই খাবচোন, বহুত ভাল লাগে খাবলৈ আৰু বেছি মিঠাও নহয়।